নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আছাম হিষ্ট্ৰীৰ কেইবাটাও ভিডিঅ' বনাইছোঁ আজি মই আছাম হিষ্ট্ৰীৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে সকলোৱে শেষলৈকে চাব আপোনাক যথেষ্ট সহায় কৰিব আৰু আপোনালোকে যদি মোৰ লগত কণ্টেক্ট কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত মোৰ ভাগৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংক দিয়া আছে আপোনালোকে তাত মোক ফ'ল' কৰিব পাৰে আৰু মেছেজ কৰিব পাৰে তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক তো বলক প্ৰথম প্ৰশ্ন কোনজন আহোম ৰজাই লৰ্ড কৰ্ণৱালিছৰ পৰা সহায় ভিক্ষা খুজিছিল কোনজন আহোম ৰজাই খুজিছিল সেইজন হৈছে গৌৰীনাথ সিংহ নেক্সট কুৱেশ্যন 1817 চনৰ কোনখন যুদ্ধত মানসকলে আহোমৰ সৈন্য বাহিনীক পৰাজিত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো কি ইয়াৰ উত্তৰটো হৈছে ঘিলাজাৰী ঘাটৰ যুদ্ধ মই দেৰি নকৰোঁ আপোনালোকক অতি কম সময়ৰ ভিতৰত আপোনাক MCQ কুৱেশ্যন কেইটা দিবলৈ চেষ্টা কৰিম টাইমটো লছ নকৰোঁ পটাপট কৰিছোঁ গোমধৰ কোঁৱৰে কিমান চনত বিদ্ৰোহ কৰিছিল গোমধৰ কোঁৱৰে কিমান চনত বিদ্ৰোহ কৰিছিলে 1828 খ্ৰীষ্টাব্দত আপোনালোকে এই কুৱেশ্যনসমূহ নিজে ৰিভাইজ কৰা নিচিনাকৈ চাওক আপোনালোকে কিমান পাৰিছে তলত কমেণ্ট ছেকশ্যন জনাওক যে মই আমুকটো পাৰিলোঁ 20টাৰ ভিতৰত বোলে আমুকটোহে পাৰিছোঁ 20টাৰ ভিতৰত আমুকটো পাৰিছোঁ আপোনালোকে নিজৰ ষ্টেজটো গম পাব আপোনালোকে ক'ত আছে এতিয়া বৰ্তমান নেক্সট কুৱেশ্যন 4 অসমত প্ৰথম প্ৰকাশ পোৱা মাহিলী আলোচনীখনৰ নাম কি উত্তৰ হৈছে অৰুণোদয় নেক্সট কুৱেশ্যন ক্ৰিপছ মিছন কেতিয়া ভাৰতলৈ আহে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1942 চনত নেক্সট কুৱেশ্যন 6 ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেলজনৰ নাম কি লৰ্ড মাউণ্টবেটেন নেক্সট মানৰ তৃতীয় অসম আক্ৰমণৰ সময়ত আহোম ৰজা কোন আছিল মানৰ তৃতীয় অসম আক্ৰমণৰ সময়ত আহোমৰ শেষৰ ৰজাজন কোন আছিল চন্দ্ৰকান্ত সিংহ নেক্সট কুৱেশ্যন কোনে প্ৰথমে চাহ গছ আৱিষ্কাৰ কৰে কোনে আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট ব্ৰুচ নেক্সট কুৱেশ্যন কটন কলেজৰ প্ৰথম অধ্যক্ষ কোন আছিল কোন ফ্ৰেডৰিক উইলিয়াম ছুটমাৰ্চন নেক্সট কুৱেশ্যন জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল আমি সকলোৱে জানো জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিলে চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন 11 অসমৰ ক'ত প্ৰাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি সাৰ কাৰখানা স্থাপন হৈছিল ক'ত আছে নামৰূপ নেক্সট কুৱেশ্যন 12 অসমৰ প্ৰধান বাণিজ্যিক শস্য কি হৈছে মৰাপাট নেক্সট অসমৰ কফি গৱেষণা কেন্দ্ৰ ক'ত আছে উত্তৰ হৈছে ডিফুত নেক্সট কুৱেশ্যন ডিগবৈৰ তৈলক্ষেত্ৰ কেতিয়া আৱিষ্কাৰ কৰা হৈছিল ডিগবৈ তৈলক্ষেত্ৰ 1889 চনত নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাৰ সৰ্বাধিক ধান উৎপাদন হয় কামৰূপ জিলা নেক্সট ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান সদস্যৰ সংখ্যা হৈছে 250 জন এইটো পলিটিকেল সায়েন্সৰ কুৱেশ্যন লোকসভাৰ কাৰ্যকাল কিমান 5 বছৰ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল কোনটো অনুচ্ছেদ 39 নং অনুচ্ছেদ এইটো পলিটিকেল সায়েন্সৰ কুৱেশ্যন আছাম হিষ্ট্ৰীত অলপ সময় থাকিলে বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা কিমান 545 জন নেক্সট কুৱেশ্যন সংবিধানখন ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিলে 2 বছৰ 11 মাহ 18 দিন এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ গতিকে এনেধৰণৰ কুৱেশ্যনসমূহে আহিব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কাষত দিয়া বেল আইকনটো দবাবলৈ নপাহৰিব ধন্যবাদ